মই পিছত বহিম। হাই ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ মাহীহঁতৰ ঘৰত। মাহীহঁতৰ ঘৰ ৰঙিয়াত, মানে আমি সকলোৱে ওলাইছোঁ যাব। টেম্পুত বহিছোঁ জাষ্ট, গাড়ী ষ্টাৰ্ট হৈছে আৰু এই চাওক, এই ভিন্দ ডাঙৰ বা এইফালে আমাৰ ধুনুটো টোপনি। অ' ভিন্দ গৈ গৈ বোলো আধা ৰাস্তা পালোঁ। চবৰে ভোক লাগিছে, এতিয়া চবেই বোলো চিপছ খোৱাত লাগিছে। চিপছ ভিন্দ চাওক কি খাই আছা? দেৰি মেৰিত লাগিছে চবে। খাই লওঁ বোলো, আৰু অলপ সময় লাগিব, 1 ঘণ্টামান লাগিব চাগে তাত গৈ পাওঁতে। গৈ লওঁ, তাত দেখাই আছোঁ আপোনালোকক। অলপ আগতে আহি পালোঁ মাহীহঁতৰ ঘৰ। ইমান যাম মানে নক'ব আৰু। এই দেখিছে ৰাতিয়ে হৈ গ'ল। আহিলোঁ ঠিকে, এতিয়া মাহী নাই, মাহী বোলে ক'ৰবাত ওলাই গৈছে। আমি তাকে ৰখি আছোঁ, যাৰ ঘৰত আছোঁ মানুহেই নাই। আমি আহি কিনে আমিহে ৰখিব লগা হৈছে এতিয়া। এইফালে চাওক, মাহীহঁততো নায়ে, বাহঁতে ধৰিছে চাহ বনাব। এই চাহ বনাই আছে। আমি এখানতে লওঁতে গোটাই ভাঙবি তই কি কৰিছ তই? নাকাটলিও হ'লা হৈ গৈছে। মই নাখাওঁ দেই। আহি পালোঁ, আহি চাহ তাহ খালোঁ। আৰু ইয়াতে মানে ইমান এটা ভাল মানে পোহৰ, মানে আন্ধাৰ হৈ আছে জেগাটো, গাঁও জেগাটো, ইমান লাইট চাইটৰ মানে ব্যৱস্থা নাই তেনেকৈ ইয়াতে। তো চাহ তাহ খালোঁ, তো এতিয়া অলপ বহিলোঁ। তাৰপিছত এতিয়া চবেই মানে ৰান্ধাত এইফালে হাঁহ বনাই আছে, তাত গাহৰি, ইয়াতে গাহৰি। গাহৰিটো হৈ গ'ল নেকি? মাছ হৈছে, তৰকাৰী হ'ল, এইফালে দালি হ'ল, খৰিত বনোৱা টেষ্টিয়ে বেলেগ, বেলেগ এটা টেষ্ট আহে। আৰু এইটো ব্ৰইলাৰ আছে। ইয়াতে ব্ৰইলাৰ। মছলা এই দিছে। মাহীও আহি পালে। চাওক, আমি আলহী খাব সেইকাৰণে আমি নিজে বনাব লগা হৈছে। হৈছে কাৰ পানী এইটো? আমাৰ হৈ গ'ল হাঁহৰ মাংস। এতিয়া দিম গৰম মছলা। গৰম মছলা হৈ গ'ল। কালাৰটো কেনে হৈছে? কালাৰটো ভালে লাগিছে। আমি এতিয়া নমাই দিম। চাওঁ, হাতো হ'ল আৰু লাহে ধীৰে খাওঁ। খাই মেলি এতিয়াতো আপোনাৰ 12টা বাজে, ৰাতি 12টা। তো আমি ঘৰত যাবই লাগিব, মানে কামো আছে ঘৰত। যাই থাকিম আৰু যাওঁতে যাওঁতে ধৰক আপোনাৰ 3টামান বাজিব আৰু আমাৰ। কৈছা একচন বুলি কৈ দিবা। একচন। এয়া মই খাই আছো কঁঠাল গুটি দেখা পালো, তাৰপিছত আনি কেনে চকাত দিলো, চকাত পুৰি কেনে খাই আছো। টেষ্টি, বিৰাট টেষ্টি খাই কেনে। আপোনালোকে খাই চাব দেই, এনেকে পুৰি কেনে। এই মহা মানুহটো কেতিয়াহে দেখিলোঁ, ক'ত বা লুকাই থাকে। মহা যা ভাত খা, বহ। আহক আহক, 2টা বাজিল, ভাতটো খাই লওক। মোৰখন মই এক্সট্ৰা কৰি লৈছোঁ, অলপ মাংস বেছি কৰি লৈ আহিছোঁ। মই বোলো ঠিকছে খাওঁ আৰু। আৰু তুমি মোৰ লগত লৈ আহা, যদি খান্দি মতে খাব মন আছে। যোৱা, লৈ আহা যোৱা। এই ভিন্দ বহিলে, ভিন্দ ষ্টাৰ্ট। ভিন্দ কেনেকুৱা হৈছে? তুমি তাতে বহিবা, মই তাতে লৈ লৈছোঁ ভাত। মাছ নোলোৱা? এতিয়া মাছ যদি দিয়ে খাম, নিদিলে আৰু নো ক'ত খাম। মনু যা, বহ বহ বহ। সিহঁতৰ বোলো হৈছে আৰু ভাত খোৱাটো টাইম লাগিব চাগে। অ'ত যাওঁ ত'ত যাওঁ, ভাত বাৰে এনেকৈ ঘূৰা ফুৰা কৰি আছে। তো মোৰ বহুত ভোক লাগিছে, মই বহি যাওঁ আৰু ভাতত। বহুত ভোক লাগিছে, খাওঁ বুলি ষ্টাৰ্ট দিওঁ।
হৈ গ'ল খোৱা লোৱা চবৰে খোৱা লোৱা হৈ গ'ল বোলো এতিয়া আমাৰ বাবু খাই আছে এই তুমি কি খাই আছা ঐ মই খাই লওঁ কি খাই আছা এইফালে খুব দূৰ কৰি কৰি এইফালে বস্তুবোৰ চেছ কৰিলে আমাৰ খোৱা লোৱা এতিয়া আমি যাব ওলাইছোঁ ধুনু এইফালে ধুনু এইফালে চোৱা এইফালে আমাৰ ধুনু খানা খালে এতিয়া যাব ওলাইছোঁ বোলো গাড়ী ৰখিয়ে আছে থাক লাজ অ' ন ৰাতিপুৱা গোটেইকেইটাৰ কাম আছে না অ মাহী যাওঁ আমাৰ গাড়ীখনতো আহিলে হৈ গ'ল হয় আপুনি বাছৰ চাকে গাড়ী ঘূৰি পায় মালিগাৰ অ মা মাহী মোৰটো আহক তো গাইজ আমি আহি পালোঁ মাহীহঁতৰ ঘৰৰ পৰা আহি কেনে জাষ্ট ফ্ৰেছ হ'লোঁ মই গাটো ধুলোঁ বাবুক অলপ ফ্ৰেছ কৰাই দিলোঁ অলপ খোৱালোঁ তাৰো ভোক লাগিছিলে তো অহা হ'ল আধা ঘণ্টামান হ'ল আৰু চাহ খালোঁ অলপ চাহ খাই কেনে এতিয়া জাষ্ট বহিছোঁ আৰু বিচনাখনত আৰু এইটো মোবাইল লৈ বহিছে আৰু আমাৰ টুকলুটো ইয়া এই বা এটা খেলা এইটো খেলি আছে তো ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব বাই বাই